নমস্কাৰ মোৰ শুভাকাংক্ষী সকলোলৈকে আজি এটি নতুন ভিডিঅ' লৈ আদৰণি জনাইছোঁ। আচলতে মই বহুত দিন এনেকুৱা লং ভিডিঅ' দিয়া নাই। আজি মই এটা লং ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো মই বনাম বিস্কুটৰ পৰা বিস্কুট। আচলতে আমি কি হয় বিস্কুট যেতিয়া ভাগি যায় আমি ইউজ নকৰোঁ। বিস্কুট আমি নহ'লে চৰাই দিওঁ নহ'লে পেলাই দিয়া হয়। কিন্তু মই যোৱাকালি বিস্কুটৰ পৰা বিস্কুট বনালোঁ আৰু খাবলৈ ইমানেই টেষ্টি হৈছিলে আৰু গতিকে বনালোঁ যেতিয়া আপোনালোকক কিয় শ্বেয়াৰ নকৰোঁ। শ্বেয়াৰ কৰিলে আপোনালোকে নিশ্চয় এই যিখিনি আমি পেলনীয়া বিস্কুট সাধাৰণতে পেলাই দিয়া হয় সেই বিস্কুটৰ পৰা আমি আকৌ নতুনকৈ বিস্কুট কেনেদৰে বনাব পাৰোঁ আপোনালোকক দেখুৱাম। আপোনালোকেও বনাব বুলি আশা কৰি মই এই ভিডিঅ'টো লৈ আহিলোঁ। এয়া চাওক এনেকুৱা ধৰণৰ বিস্কুটবিলাক কি হয় সাধাৰণতে খোৱা নহয়, নহ'লে মই নিজেই চৰাইক ছটিয়াই দিওঁ নহ'লে পেলাই দিওঁ আগতে দেই। আৰু কেতিয়াবা মই গুড়ি কৰি ৰাখোঁ, কিন্তু মই বিস্কুটৰ পৰা বিস্কুট বনোৱা নাছিলোঁ। কালি মই মনতে আইডিয়া কৰিলোঁ এই বিস্কুট ভঙা টুকুৰাবিলাক যদি মই ইউজ কৰিব পাৰোঁ নিশ্চয় কামত আহিব। গতিকে বনাইছোঁ ভিডিঅ'টো, আহক চাওঁ কিদৰে মই বনাইছোঁ ভঙা বিস্কুটৰ পৰা বিস্কুট। মিক্সি গ্ৰাইণ্ডাৰ মই এয়া বিস্কুটৰ টুকুৰাখিনি গুড়ি কৰি ল'ম। প্ৰথমতে গুড়ি কৰি ল'ম, তাৰপিছতে আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখাই যাম। বহুত সুন্দৰ হয়, এনেদৰে বিস্কুট বনালে ভাল লাগে আৰু নষ্টও নহয়, খাবলৈও বেলেগ ধৰণৰ সোৱাদ ওলায়, ভাল লাগে। গতিকে এয়া মই এতিয়া গুড়ি কৰিম। এইটো আৰু দেখুৱাব লাগে। এয়া চাওক মোৰ বিস্কুটৰ গুড়ি কৰা হৈ গ'ল। এয়া চাওক ইয়াত বিস্কুট আছে, নিমখীয়া বিস্কুটো আছে, মিঠা বিস্কুট আছে আৰু ডাইজেষ্টিভ আছে আৰু লগতে অকণমান ভুজিয়াও আছে। মানে কি কেতিয়াবা ভঙা বিস্কুটৰ লগত মিক্স কৰি দিয়া হয়। গতিকে গোটেইখিনি মিলাই মই এতিয়া বিস্কুট বনাবলৈ লৈছোঁ। আপোনালোকক দেখুৱাম। এতিয়া মই ইয়াতে এড কৰিম যিখিনি সামগ্ৰী আপোনালোকক মই দেখুৱাই গৈ আছোঁ। এতিয়া মই ইয়াতে দিম এয়া শুকান নাৰিকলৰ পাউডাৰ দিছোঁ। ইয়াত চেনি বা মিঠা জাতীয় একো দিয়া নাযাব, যিহেতু ইয়াতে মিঠাও আছে, নিমখীয়াও আছে আৰু কিছুমান অলপ জ্বলা জাতীয় বিস্কুট সেইবিলাকো আছে, অলপমান স্পাইচি জাতীয় বিস্কুট সেইখিনিও আছে। গতিকে ইয়াত মই আৰু মিঠা বা নিমখ একো ইউজ নকৰোঁ। এতিয়া মই ইয়াত ইউজ কৰিম এভৰিডে ড্ৰাই মিল্ক পাউডাৰ। এটা আন্দাজত দিছোঁ। ঠিক মই এই চামুচখনে 2 চামুচ জোখৰ মই দি দিলোঁ। তাৰপিছতে ইয়াতে মই দিম এয়া গৰু ঘি, ঘৰত বনাই ৰখা গৰু ঘি দি দিছোঁ মই 1 চামুচ জোখত। মই দি এতিয়া মই হাত লগাই এইখিনি সুন্দৰকৈ মিক্স কৰিম। অতি সুন্দৰ হয় আৰু মই একচুৱেলি বনাই টেষ্ট কৰি চাইহে আপোনালোকলৈ মই ভিডিঅ'টো লৈ আহিছোঁ। বহুত ভাল লাগিলে। গতিকে আপোনালোকেও বনাব বুলি মই আশা ৰাখি বহুত আগ্ৰহেৰে ভিডিঅ'টো দিছোঁ। আপোনালোকে বনাই চাব, বহুত ভাল লাগে। এনেদৰে বিভিন্ন ধৰণৰ ভঙা বিস্কুটৰ মানে গুড়ি কৰি যিটো মই বনাম বিস্কুট, এইটো
তাজা লিকুইড লিকুইডটো দিম মই এটা হিচাপত দি মিক্স কৰি মই বিস্কুট আকাৰ কৰি ল'ম মই এতিয়া মই মাত্ৰ 15 মিনিটৰ কাৰণে অতিজিত ভৰাই দিম এতিয়া মই এখন প্লেটত অলপমান গৰু ঘিউ সানি লৈছোঁ আৰু মই কেৰাহীত বনাই দেখুৱাম আপোনালোকক প্লেটখনত কাৰণ অতিজিত বনালে অলপ সোনকালে হয় কেৰাহীত বনালে অকণমান সময় লাগে যদিও মই বনাই দেখুৱাইছোঁ এনেদৰে বনাব পাৰি মই কেৰাহীত বনোৱা আপোনালোকক দেখাইছোঁ প্লেটত দিছোঁ আপোনালোকে কেৰাহীখনৰ হিচাপত বেলেগ পাত্ৰ কিবা দিব পাৰিব মই এইখন প্লেটকে জোখৰ বুলি ভাবি এইখন প্লেটকে দিছোঁ আৰু মই এতিয়া গেছটো মিডিয়ামত ৰাখি দিম এয়া হৈ গ'ল মোৰ পাৰফেক্ট বিস্কুটৰ পৰা বনোৱা বিস্কুট অতি সুন্দৰ বহুত ধুনীয়া লাগিছে বিস্কুট অতি সুন্দৰ বিস্কুট চাওক কিমান ধুনীয়া লাগিছে আৰু এইখিনি মই অতিজিত বনাইছিলোঁ আৰু এইখিনি মই কেৰাহীত বনাই আপোনালোকক দেখাইছিলোঁ চাওক যদি ভাল পালে কমেণ্ট কৰিব লাইক কৰিব আৰু যিসকলে মোৰ এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু বনাব ভঙা বিস্কুটৰ পৰা বিস্কুট আৰু আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰি আজিলৈ আহোঁ ধন্যবাদ